আপুনি ইমান ৰাতি মোক কিয় ফোন কৰিছে? আপুনি নাজানে নেকি মোৰ যে স্বামী আৰু সন্তান আছে? তোমাৰ মোবাইলত ভিডিঅ' আৰু ফটো পঠাই দিছোঁ মই, আৰু এই ভিডিঅ' ফটোবোৰ চাই কল বেক কৰা। হেল্ল', ইমান ৰাতি আপুনি ফাঁচীযোৰ হাতত লৈ মোক যে ফটো দিছে, কিয় মানে? কাৰণ মই এই ফাঁচী জড়িত অলমাই মোৰ জীৱন ত্যাগ কৰিব বিচাৰোঁ। আৰু যদি তুমি কথা দিয়া তুমি তোমাৰ স্বামীৰ সংসাৰ এৰি মোৰ লগত গুচি আহিম বুলি, তেনেহ'লে এইবিলাক মই নকৰোঁ। তুমি কথা দিয়া মোক। ঠিক আছে। শুনা, নিজৰ জীৱনটো বহুত মূল্যৱান। তুমি তোমাৰ জীৱনটো এনেকৈ ধ্বংস নকৰিবা। ঠিক আছে, মই তোমাক কথা দিলোঁ। মোৰ সন্তানটোলৈ মই তোমাৰ ওচৰলৈ যাই আছোঁ। হ'ব, মোক 2 দিনমান সময় দিয়া, মই তোমাৰ ওচৰলৈ যাম। কি? তুমি মোৰ সন্তানলৈ ক'ত গুচি যাবা? আৰু কাৰ লগত কথা পাতিছা? এই ৰাতিখন কাৰ লগত কথা পাতিছা? কাৰো লগত কথা পতা নাই। কি কাৰ লগত কথা পতা নাই? সঁচা কথা কওঁ, নহবা এতিয়া মাৰি পেলাম। এৰি দিয়া। শুনিব বিচাৰিছা নহয়? শুনা, মই মোৰ প্ৰাক্তন প্ৰেমিকৰ লগত কথা পাতি আছিলোঁ, আৰু মই 2 দিনতে তাৰ লগত পলাই যাম। পাৰিলে থাকিবা ইয়াতে। দুইটকাৰ মূৰত এটা হয়, মই কাৰ লগত কথা পাতিছোঁ তাৰে খবৰ ল'ব আহে। থাক ইয়াত। তই কালি ৰাতি কাৰ লগত ফোনত কথা পাতিছিলি তাৰ নামটো ক। তই কাৰ লগত পলাই যাম বুলি কৈছিলি? মই ভালকৈ কৈছোঁ, তাৰ নামটো ক, নহ'লে তইতো জানই মই কি কৰিব পাৰোঁ। মই নাম ক'ব নোৱাৰিম। তোৰ মৰা মায়েৰ শপত দি কৈছোঁ, আৰু নহ'লে তই মোৰ মৰা মুখ দেখিবি। আৰু তইতো জানই মই কি কৰিব পাৰোঁ। মই জিতুৰ লগত কথা পাতি আছিলোঁ। কি? কি? তই পাহৰিলি নেকি তোৰ যে এজন স্বামী আছে, তোৰ যে এটা বাচ্চা আছে? তই যে বিয়া হৈছ সেইটো কথা ভাবিছ নে নাই? কোনে বিয়া হৈছে? মই নিজে ইচ্ছাৰে বিয়া হৈছিলোঁ। তোমালোকেহে মোক জোৰ কৰি বিয়া দিছিলা। মই আগতে যিটোক ভাল পাইছিলোঁ আৰু এতিয়াও পাওঁ। মই জিতুৰ লগতে বিয়া হ'ম। জিতু নহ'লে মৰি থাকিব মোক নাপালে, আৰু ময়ো মৰি থাকিম। তই এইবিলাক কি কৈ আছ? তই কিয় পাহৰিছ তোৰ যে এখন সংসাৰ আছে? আৰু তোক সৰুতে মাৰি পেলোৱা হ'লেই ভাল আছিল। সৰুতে মাৰি নেপেলালোঁ কাৰণে তই আজি এইখিনি কৰিব পাৰিছ। আৰু এতিয়া এইবিলাক কিবা কৰা যদি নহয়, মই তোক কাটি পিচ পিচ কৰি পেলাম। আৰু তই পাহৰি নাযাবি তোৰ যে এখন সংসাৰ আছে। সংসাৰ? কিহৰ সংসাৰ? কি সংসাৰ কৰিছোঁ মই ইয়াৰ লগত? এই সংসাৰ নামৰ নাটকখন কৰি কৰি মই ভাগৰি পৰিছোঁ। মই যিটোক ভাল পাওঁ দেউতা, মোক যাবলৈ দিয়া। আৰু সিও মোক বহুত ভাল পায়। তুমি যিটো ভাল পাওঁ দেখিলা, মই যি তোমাক ভাল পাওঁ সেইটো নেদেখিলা? মই তোমাৰ ভাল পোৱাখিনি নেদেখিলোঁ, কাৰণ মই যে অন্ধ।
মই জিতুৰ প্ৰেমত অন্ধ হৈছোঁ। মোক মুক্তি দিয়া প্লিজ। আৰু তই যদি মোক এৰি নিদিয় মই নিজে হ'লেও তোক তালাক দি গুচি যাম। কি তোক মাৰিয়ে পেলাও কেলা। জিতু, তুমি আহিছ? কি কথা? আৰু তুমি এনেখন কৰিছ যে? তোমাৰ স্বামী তোমাক মাৰিছে? তাক পালে বাপেকে মাৰি পেলাম মই। তাক আজি মোৰ স্বামী মোক কেতিয়াও নামাৰে আৰু আজিও মৰে না। মই দেউতাৰ লগতহে লাগি আছোঁ আৰু মই সকলো কৈ দিছোঁ। মই যে তোমাক ভাল পাওঁ আৰু তোমাৰ লগত থাকিব বিচাৰোঁ, এইবিলাক মই সকলোকে কৈ দিছোঁ। মই আৰু ঘূৰি নাযাওঁ। মই তাক কৈ দিছোঁ তেওঁ যদি মোক ডিভ'ৰ্চ দিয়ে মই তেওঁৰ লগত আৰু সংসাৰ নকৰোঁ। তুমি মোৰ ছোৱালীটো নিজৰ বুলি ল'বানে? মই আৰু তেওঁৰ তাত ঘূৰি যাব নোৱাৰিম। তুমি মোৰ সন্তানটোক চাব লাগিব। তুমি মোক কথা দিয়া মোৰ ছোৱালীটো তুমি নিজৰ বুলি ভাবিবা। মই আৰু কোনোদিনে তাত ঘূৰি যাব নোৱাৰোঁ। গতিকে তুমি মোক নিশ্চিতকে কথা দিয়া। কথা দিছোঁ মই। আজিৰ পৰাই তুমি আৰু তোমাৰ ছোৱালীক মই নিজৰ বুলি ভাবি ল'ম আৰু তোমাৰ ছোৱালীক ভাল ভৱিষ্যত দিয়াৰ চেষ্টা কৰিম। তোমাৰ ছোৱালীক মই নিজৰ ছোৱালীৰ দৰে চাম। সঁচা। বেবি, এইবোৰ কি? তুমি মোৰ মাকে হৈ কাণপুৰুষ এজনৰ লগত হাতত ধৰি ইয়াত কথা পাতিছা? এওঁ কোন এওঁ? এওঁৱে জিতু। মই তোমাক এওঁৰ কথাই কৈছিলোঁ। তুমিয়ে জিতু? ভাই, তোমাক লগ কৰাৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ। আজি লগ পালোঁ, ভালেই হ'ল। মই তোমাক লগ কৰাৰ আশাতে আছিলোঁ। আজি লগ পালোঁ, ভালেই হ'ল। তুমি মোৰে ধুনীয়া সংসাৰখনত জুই নিদিবা। মই সজা কৰিলোঁ সংসাৰখনৰ পৰা তুমি আঁতৰি যোৱা। মোৰ সৰু বাচ্ছা আছে, মোৰ সৰু বাচ্ছাটোৰ পিনে চাই আঁতৰি যোৱা। তোমাৰ ভৰিত ধৰিছোঁ, তোমাক কাব কৰিছোঁ। আমাৰ জীৱনৰ পৰা আঁতৰি যোৱা, এই জীৱনৰ পৰা আঁতৰি যোৱা। চাওক, আপুনি উঠকচোন। আপুনিয়ে মোক বাচাওক। মই মোৰ জীৱনতকৈও বেবীক বেছি ভাল পাওঁ আৰু আপুনিয়ে মোৰ জীৱনটো বাচাওক। আপুনি মোক বাচাওক জীৱন। বেবী নহ'লে মই জীয়াই থাকিব নোৱাৰোঁ।
এবাৰ আপুনি লৈ গৈছে আৰু নিদিব এবাৰ আপুনি লৈ গৈছে আৰু নেনিব বেবী মোক বচাওক মোক বচাওক না মোক বচাওক আপুনিয়ে বচাব লাগিব মোক আপুনি বোলে কি কৈছে মই বেবীক জোৰ কৰি বিয়া পাতা না নহয় বেবীৰ দেউতাকে মোক বিয়া কৰাই দিছে মই যদি জানিলোঁকৈ বেবীৰ আপোনাৰ লগত সম্পৰ্ক আছে মই বিয়া নাপাতিলোঁ আপুনি বিশ্বাস কৰক মই বেবীক জোৰ কৰি বিয়া পতা নাই আৰু মোৰ এতিয়া ইমান ধুনীয়া সংসাৰখনত আপুনি জোৰ দিব নালাগে আৰু এইবাৰ যিহেতুকে মই বিয়া পাতিছোঁ মই বেবীক আৰু হ'ব নিদিওঁ বেবী নাযাবা হৃদয়তে ৰাখিছো